Hello guys, welcome to today's vlog. So আমি যাবলৈ ওলাইছো এয়া খুৰী আৰু গাড়ীত খুৰা আছে। আজি আমি গৌৰাংগ মন্দিৰলৈ যাবলৈ ওলাইছো আৰু এনেদৰে আমি ধুনীয়া ধুনীয়া সিনাৰীৰ মাজেৰে গৈ আছো। আৰু এতিয়া আমি আছো কলং নদীৰ ওপৰত। ইমান যে ধুনীয়া পৰিৱেশ। মোৰ যে ইয়াতে থাকি যাবলৈ মন গৈছিলে, ইমান ভাল লাগিছিলে মোৰ। আমি আহি পাই গলো আমাৰ ডেষ্টিনেশ্যন। আজি আমি আহিছো গৌৰাংগ মন্দিৰত। আৰু এয়া এনেদৰে মন্দিৰৰ বাহিৰত ভগৱানৰ চিত্ৰসমূহ বনোৱা আছিলে। চ' মই আপোনালোকক দেখাই গৈ আছোঁ। বশিষ্ঠমুনি, ইয়াত আছে মহাদেৱ, গণেশ, পাৰ্বতী, ৰাম, লক্ষ্মণ, সীতা, লগতে হনুমানজী। অতি সুন্দৰকৈ সজাই থোৱা আছে। আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ ৰখা হৈছে, চাফ চিকুণ। আমাৰ মন্দিৰ দৰ্শন হৈ গ'ল। আৰু মন্দিৰৰ চাৰিওফালে কি কি আছে আমি চাবলৈ গৈ আছোঁ। খুব এটা ধুনীয়া পৰিৱেশ, চাৰিওফালে অকল গ্ৰীনাৰী। আৰু এইফালে এনেকৈ চিৰি আছে। এই চিৰিৰে নামি গ'লে আমি বিলৰ পানী লাগিব পাৰিম। আমি বিলৰ পাৰত এনেকৈ বহি আছোঁ। বহুত নিৰিবিলি। আৰু এইটো হৈছে বৰষাৰাণী বিষয়াৰ পুৰণা ঘৰ। ইয়াত এতিয়া কোনেও নাথাকে, চব গুৱাহাটীত থাকে। কেতিয়াবা কেতিয়াবা আহে আৰু ইয়াতেই তেওঁৰ বিয়া হৈছিলে।
আপোনালোকে চাব পাৰে একদম সুন্দৰ পৰিৱেশ। এতিয়া আমি ঘৰলৈ যাওঁ। আমাৰ মন্দিৰ দৰ্শন কমপ্লিট হ'ল। আমি পবিতৰা ৱাচ টাৱাৰত আহিছোঁ। চাওঁ ইয়াৰ পৰা কিবা গড় দেখা পাওঁ নে নাই। ৱাও, ইমান ধুনীয়া। But I don't think so ইয়াত আমি একো গড় দেখা পাম। চাৰিওফালে অকল পানীয়ে পানী। বনাই দিয়া আছে না, সব তাত আছে, সব হাবিৰ ভিতৰত আছে। ইয়াত সব পানী। ইয়াত এটাও গড় দেখা নাপালোঁ। এতিয়া আমি ঘৰলৈ যাওঁ আৰু বহুত লেট হৈ গৈছে। গৈ পোৱালৈকে এন্ধাৰ হৈ যাব। And this is beautiful sunset. একদম অৰেঞ্জ হৈ গৈছে স্কাইখন। এয়া আমি খাবলৈ আহিছোঁ চিকেন পকৰা। পালোঁ বহুত জোৰকৈ বৰষুণ দিছে, কোনোমতে আহি পালোঁ আৰু ইয়াতে ব্লগটোৰ সামৰণি মাৰিছোঁ। থেংক ইউ ফৰ ৱাচিং। বাই বাই।